নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে টিভি অসম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনখন দেশত সৰ্বাধিক ডাকঘৰ আছে? উত্তৰ অপশ্যন এ ভাৰত। পানীটো জ্বলি থাকিব পৰা পদাৰ্থ কোনটো? উত্তৰ অপশ্যন চি ছডিয়াম। তলত উল্লেখ কৰা কোনটো জীৱই 6 দিন উশাহ বন্ধ কৰি ৰাখিব পাৰে? উত্তৰ অপশ্যন এ বিচ্ছু। পৃথিৱীত কিমানটা ভাষা আছে? উত্তৰ অপশ্যন ডি ৭,১০০তকৈ অধিক। ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ দৰিদ্ৰ? উত্তৰ অপশ্যন এ বিহাৰ। বিশ্বৰ সৰ্বাধিক যুদ্ধত কোনখন দেশে অংশগ্ৰহণ কৰিছে? উত্তৰ অপশ্যন ডি ইংলেণ্ড। কোনখন নদী বাটমেলাৰ বাবে বিখ্যাত? উত্তৰ অপশ্যন এ কোচি নদী। কোনখন দেশত আয়কৰ সৰ্বাধিক? উত্তৰ অপশ্যন বি ছুইডেন। আৰ্যসকলে ভাৰতৰ প্ৰথমে ক'ত বাস কৰাৰ কথা জনা যায়? উত্তৰ অপশ্যন চি পঞ্জাৱ। বিশ্বৰ আটাইতকৈ ডাঙৰ কাছ ক'ত পোৱা যায়? উত্তৰ অপশ্যন বি অষ্ট্ৰেলিয়া। কোনখন দেশক সূৰ্য উদয়ৰ দেশ বুলি কোৱা হয়? উত্তৰ অপশ্যন চি জাপান। মছলা উৎপাদনৰ বাবে কোনখন ৰাজ্য বিখ্যাত? উত্তৰ অপশ্যন বি কেৰেলা। ভাৰতীয় সংবিধানত কিমানটা ভাষা আছে? উত্তৰ 22টা। কোনখন ৰাজ্য শিক্ষাৰ ক্ষেত্ৰত আগৰণুৱা? উত্তৰ অপশ্যন ডি কেৰেলা। মানুহৰ তেজত কোনটো ধাতু পোৱা যায়? উত্তৰ অপশ্যন চি লোহা। পেৰুৰ ৰাজধানী হৈছে এ লিছবন, বি লিমা, চি মাদ্ৰিদ, ডি কাৰাকাছ। ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লিমা। কোনটো ৰঙৰ তৰংগ দৈৰ্ঘ্য কম? উত্তৰ অপশ্যন চি বেঙুনীয়া। পৃথিৱীৰ আটাইতকৈ কঠোৰ পৰিশ্ৰমী জীৱ কোনটো? উত্তৰ অপশ্যন বি পিপৰা। কোনখন দেশত সৰ্বাধিক আম উৎপাদন হয়? উত্তৰ অপশ্যন এ ভাৰত। কোনখন দেশক হাজাৰ হ্ৰদৰ ভূমি বুলি কোৱা হয়? উত্তৰ অপশ্যন চি ফিনলেণ্ড। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি আজি এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ।
আপোনালোকৰ মৰম আৰু আশীষ বিচাৰি পুনৰ এটি অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোকে জনালোঁ ধন্যবাদ।